ট্ৰেডাৰ্ছ 9টা বাজি গৈছে মাৰ্কেট হ'ব অলপ দেৰিকৈ আজি আমাৰ মাৰ্কেট এনালাইজ কৰিলোঁ আৰু ট্ৰেড প্লেনটো কৰিলোঁ আজি কি ট্ৰেড ল'ম আজি যোৱাকালি আপুনি চাব পাৰে মাৰ্কেট চাইডৱেজ আছিলে ঠিক আছে যোনে ষ্ট্ৰেডাল বনাইছে সিহঁতে ভালখিনি পইণ্টছ কেপচাৰ কৰিছে কিয়নো আজি বেংক এক্সপাইৰী হয় ঠিক আছে ইয়াতে আমি ভাবিব পাৰোঁ ফাৰ্ষ্ট যোৱাকালি কেপটাউন হৈ পেলাই ইমান বহুত ডাঙৰ কেনেল বনালে ঠিক আছে বনাই মেলি তাৰপিছত দিনটো আপ এণ্ড ডাউন মানে ইয়াতে ভাল চেলাৰ্ছ আহিছে ইয়াতে এইখিনি চেলাৰ্ছ আহিছে ইয়াতে চেলাৰ্ছ আহিছে ইয়াতে চেলাৰ্ছ কেইটামান আহিছে ঠিক আছে আমি ভাবিব পাৰোঁ ইয়াতে কেইটামান চেলাৰ্ছ আছে মানে ৰিটেইল চেলাৰ্ছ আৰু যোনে ষ্ট্ৰেডাৰ্ছ বনাইছে এইকেইটাতো আছে ঠিক আছে মাৰ্কেট কেনেবাকৈ যদি কেপটাউন অপেন হয় 46,500 তলত আহি যায় আমি ভাল এটা ৱেইট কৰি পেলাই আমি চেলিং চাইডৰ কৰি আছোঁ ইয়াতে যদি মাৰ্কেট অপেন হয় এইখিনি জেগাত তেন আমি চেলিং চাইড এটা ট্ৰেড বনাম বিচাৰিম আইডেণ্টিফাই কৰিম ঠিক আছে ফ্লেটতো আপুনি চেলিং চাইডৰ এটা আইডেণ্টিফাই কৰিম আৰু ফ্লেটত অলপ ৱেইট এণ্ড ৱাটচ কৰিব লাগিব জাষ্ট ৱেইট কৰি পেলাই প্ৰাইচিং চাপ্লাই কৰিব লাগিব ল'ব লাগিব ঠিক আছে এণ্ড গেপ আপ যদি মাৰ্কেট বেছি গেপ আপ হৈ যায় 46,800 ওপৰ গুচি যায় ইয়াতে যদি চেল কৰিছিলে সেইটো ট্ৰেপ হৈ যাব ইয়াতে আমি এটা বাই কৰিব চেষ্টা কৰিম ঠিক আছে এইখিনিতে ঠিক আছে ফ্লেট আৰু গেপ ডাউনত আমি চেলিঙে কৰিম বাকী গেপ বেছি ডাঙৰ গেপ আপ হৈ যায় দেন আমাক কম কোৱান্টিটি কম কৰি ল'ব গাইজ কালি মই এটা লট কালি বঢ়াই দিছিলোঁ মিষ্টেক হৈ গ'ল বাট আজি এটা লট ৰেডি কৰিম কোৱান্টিটি কম কৰি ট্ৰাই কৰিব মানে চাব মাৰ্কেটটো চাই থাকক ঠিক আছে লাৰ্ণিং ল'বলৈ চেষ্টা কৰক ঠিক আছে এইখিনি আজি নিফটিটো ছেমে নিফটিটো ভালখিনিয়ে ইমান ফল হোৱা নাই 22,000 টো ছাপৰ্ট কাম কৰি আছে ইয়াত যদি তলত অপেন হয় মই চেল কৰিম মই যদি 22,000 ওপৰত অপেন হয় ছাষ্টেইন কৰিম প্ৰাইচ চাই পেলাই আমি ফ্লেটতো আমি চেলে কৰিম ডাঙৰ গেপত যদি অপেন হয় আমি বাইং চাইডৰ আইডেণ্টিফাই কৰিম ট্ৰেড এটা ঠিক আছে ষ্টেটিং গাইজ মাৰ্কেট অপেন হ'লে মই আপোনাক জনাইছোঁ কোনটো চাইডে ট্ৰেড ল'ম কোনটো চাইডে ট্ৰেড লৈছোঁ ঠিক আছে চাই থাকক গাইজ আমাৰ আজি প্ৰফিট হ'ল 1734 আমি 116 পইণ্ট কেপচাৰ কৰিলোঁ মই আজি ঠিক আছে মাৰ্কেট আজি অলপ গেপ আপ ক'ব পাৰা গেপ আপ অপেন হৈছে নিফটিত আৰু বেংক নিফটিটো ক'ব ফ্লেটে হয় বাট যেনেকৈ ফাৰ্ষ্ট মই মানে ৱেইট কৰি আছিলোঁ যে গেপ ডাউন অপেন হোৱা হ'লে আমি চেলে কৰিলোঁ বাট গেপ ফ্লেট অপেন কনফিউজ হৈ গ'লোঁ ঠিক আছে তাৰপিছত যেনেকৈ নিফটিত যিহেতু প্ৰিভিয়াছ ডে হাই বনাইছিলোঁ সেইটো ওচৰতে ট্ৰেড কৰি আছিল ঠিক আছে ইয়াতে ব্ৰেকআউট আহিলে ইয়াতে ব্ৰেকআউট অহাৰ কাৰণে মেক্সিমাম মানুহে কি কৰিছে যিকেইটা চেল কৰিছিলে ইয়াতে এক্সিট কৰিলে ঠিক আছে ইয়াতে যদি মুভ আহি গ'ল ডেফিনেটলি ইয়াতে বেংক নিফটিৰ মুভ আহিব একেটা ছেম মুভ আহিছে ফাৰ্ষ্ট কেণ্ডেল চাব পাৰে ছেম ইয়াতে আমি চান্স পাই গ'লোঁ মানে এণ্ট্ৰি ল'বলৈ চান্স পাই গ'লোঁ ঠিক আছে আমি এণ্ট্ৰি বনাইছিলোঁ মই কৰিব পাৰোঁ মই এণ্ট্ৰি কৰি দিওঁ আপোনাক 937 আমি এণ্ট্ৰি বনাইছিলোঁ ইয়াতে 937 এইখিনিত ঠিক আছে এইখিনি জেগাত আমি কনফিউজ আছিলোঁ ঠিক আছে ক'ত যাব মাৰ্কেট বাট যেতিয়া নিফটিত আমি ক্লিয়াৰ হৈ গ'ল যে গেপ মানে আপ গৈ আছে ট্ৰেণ্ডিং হ'ব পাৰে আজি সেইটো মতে আমি আজি এক্সপাইৰী হয় সেইকাৰণে আমি সেইটো চাইডে ৰিস্ক এটা ল'লোঁ ঠিক আছে আমি ইয়াতে 937 এণ্ট্ৰি বনালোঁ আৰু ভাল এটা কেপচাৰ 116 পইণ্টৰ ইয়াতে আৰু আমি এক্সিট কৰিছোঁ 10 না 10 ইয়াতে এক্সিট কৰিছোঁ এইটো গ্ৰীণ কেণ্ডেলত আমি এক্সিট কৰিলোঁ ঠিক আছে আজিৰ দিনটো বহুত ভাল থাকিলে আজি ভাল পইণ্ট কেপচাৰ কৰিলোঁ ঠিক আছে অলৰেডি ট্ৰেড কৰিছোঁ সেইকাৰণে কনফিডেঞ্চ আছিলে এক্সিট নকৰিলোঁ মানে বহি থাকিলোঁ ট্ৰেডত
চ' এতিয়া আৰু যাব পুৰা ট্ৰেডিং মাৰ্কেট হয় আজি চাগে ট্ৰেডিং যাব বাট আমাৰ একো নাই 100 পইণ্ট 100 পইণ্টৰ ওপৰত পাই গ'লোঁ আমি আজি কাৰণে চাফিচিয়েণ্ট চ' কালি আকৌ লগ পাম আজিৰ কাৰণে ধন্যবাদ